অসমবাসীলৈ মই মৰম যাচিলো অসমৰ সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌ জয় আই অসম মালাটো ক'ত আছে গাঁঠিটো খুলিলে অঁ এইপিনে ফুটা আছে ফুটা সোমোৱাই দে অঁ ফুটা সোমোৱাই দে ৰছী গাঁঠিটো খোল ঐ মুণ্ড মালাটো ক'ত আছে চাচোন হয় সোমোৱাই দে তাত হাতত ঐ নহয় যদি এই মুণ্ড মালাটো এই হাততে সোমোৱাই দে অঁ তাতে সোমোৱাই এনেকৈ পকাই দে
হেৰিয়াতে ফুটা দি ৰছীডাল এতিয়া চুলটো সোমোৱাই পেলাই পকাই দে গাঁঠি নিদিবি পকাই দে যোগানন্দ শৰ্মাদেৱ মানে আমাক কালী পূজা মানে পাতিলে কি হয় আৰু কিমান বছৰ হ'ল তেওঁ এই সকলোবিলাক কথা কৈ দিব তো তেওঁ এইবিলাক কথা কওকচোন বা আপোনাৰ মানে কিমান বছৰ হ'ল নমস্কাৰ মোৰ নাম শ্ৰী যোগানন্দ শৰ্মা মই শ্ৰী শ্ৰী কালী পূজা উদযাপন সমিতি স্থান দেউৰীগাঁও চাৰিআলি আজি 16 বছৰে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ এইবাৰ আমাৰ 16 বছৰত ভৰি দিলেহি আমি অঞ্চলৰ সমূহ ৰাইজৰ সহায় সহযোগিতা আমি পূজাভাগ অনুষ্ঠিত কৰি আহিছোঁ আমাৰ অঞ্চলৰ সমূহ ৰাইজে আমাক পূৰ্ণ সহযোগিতা আগবঢ়ায় সেয়েহে আমি এনেদৰে আজি 16 বছৰত ভৰি দিব পাৰিছোঁহি আৰু কালী পূজা আমি অকল আমাৰ অঞ্চলটোৰ কাৰণেই নহয় সমগ্ৰ অসমৰ লগতে গোটেই ভাৰতবৰ্ষৰ উন্নয়নৰ কাৰণে শান্তিৰ কাৰণে আমি কালী পূজা ভাগ ইয়াত অনুষ্ঠিত কৰোঁ আমাৰ কালী পূজাৰ সাৰমৰ্ম ইমানেই তো তেওঁৰ মুখৰ ইমান এইখিনি কথা শুনিলে এইফালে মঙ্গৈ দিয়ক এয়া আমাৰ কালী পূজা আৰু এজন সদস্য দিলীপ বৰা তেওঁৰ মুখে আমি দুআষাৰ শুনি নমস্কাৰ তেখেতো আমাৰ কালী পূজাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে এই কালী পূজা ভাগ আজিৰ পৰা 16 বছৰৰ আগতে মোৰ মনতে আহিছিল প্ৰথম মই যেতিয়া ঘুমটি দোকান এখন আছিল ঘুমটি দোকানখন দি থাকোঁতে এসপ্তাহৰ আগতে মোৰ ব্ৰেইনলৈ পটককৈ কি ভাৱনা এটা আহি গ'ল মোৰ মনলৈ মানে ভাৱনা এটা আহি গ'ল যে কালী পূজাটো পাতিব পাৰি নেকি ঠিক তেনেকৈ 2-4জনৰ লগত আলোচনা কৰিলোঁ আলোচনা কৰোঁতে ক'লে তই ইমান ডাঙৰ পূজা এটা ভাবিছ এইটো কথা ভাল নহয় এতিয়া কালী পূজা পটককৈ দেও নাপায় গতিকে হেৰি কৰ ভাবিলি যেতিয়া আমি দীপান্বিতাকৈ পাতিম আৰু নাম চাম এনেকৈ পাতিম ঠিক তেনেকৈ 3 বছৰ হ'ল 3 বছৰ হোৱাৰ পিছতে আকৌ 3 বছৰ যোনদিনা 3 বছৰ হৈছে 3 বছৰৰ দিনা ইয়াতে গোটেই মানুহখিনিয়ে সিদ্ধান্ত কৰিলে যে পূজাভাগ পাতোঁ অহা বছৰৰ পৰা ঠিক তেনেকৈ আজি 16 বছৰ পূজাভাগ অনুষ্ঠিত হৈ আছে আৰু আগলৈও ভগৱান কৰিলে আগলৈকো হৈ থাকিব আৰু এয়া আমাৰ সম্পাদক তন্ময় বৰা কেনেকুৱা লাগিছে নাই ভালেই লাগিছে এইবছৰ সৈতে 16 বছৰ হ'ল আমাৰ পূজা আৰু আমাৰ দেউৰীগাঁও চাৰিআলিত পাতোঁ যদিও মানে সকলো গাঁৱৰ গোটেই মানুহ আহি পেলাই আমাক সহযোগিতা কৰি পেলাই পূজাখন কৰাত সহায় কৰে তাকে আমাৰ ভাল লাগে গোটেই সকলো মানুহখিনিয়ে যেনেকৈ আলহদৰকৈ লাগি গৈ আমাৰ অনুষ্ঠানভাগ চলাই দিয়ে এইবছৰৰ সৈতে 16 বছৰ হ'ল তাকে সেয়ে ভাল লাগে বহুত ভাল লাগে আজি অনুষ্ঠানটো এনেই সম্পাদক হৈ তোমাক কেনেকুৱা লাগিছে নাই খুবেই ভাল লাগিছে আজি সম্পাদক মানে কি আমাৰ ইয়াত সম্পাদক তেনেকুৱা বুলি নহয় সকলোৱে সমান মানে কি হয় এতিয়া সম্পাদক বুলিয়ে যে সম্পাদকে সকলো কাম কৰিব লাগিব সেই বুলি নহয় সকলোৱে মিলি কৰি চলাই ঠিক তেনেকুৱা আমাৰ সকলো মানে মিলি কামবিলাক কৰা হয় খুবেই ভাল লাগে আজি অনুষ্ঠানটো
এই সীমান্তই ফোন কৰিছিলে যাম খৰ্দা চিটিকি যাব বোলে খাওঁ